হেল্ল' ভিউৱাৰ্ছ, গুড মৰ্ণিং। মায়ে যোৱাকালি বৰা চাউল আনিছিলে আৰু সেইকাৰণে আজি ব্ৰেকফাষ্ট কৰি দিলোঁ। আৰু দুপৰীয়া লাঞ্চ এওঁ বনালে। আৰু মই কি বনালোঁ জানেনে? মায়ে শেৱালি ফুলো আনি দিছিলে, সেয়া মই বেচন আৰু পিঁয়াজেৰে এনেকৈ সানি তেলত দি অকণমানকৈ বনাই দিলোঁ শেৱালি ফুলৰ পকৰা। আৰু দুপৰীয়া আমি লাঞ্চটো কৰি লৈ এফালে ওলাই গ'লোঁ। এওঁৰ বোলে ফাঁচী বজাৰত কিবা এটা কাম আছিলে, মোকো লগতে লৈ গ'লে। আৰু মায়ে যে যোৱাকালি চকলেটটো আনি দিছিলে, শেষেই হোৱা নাই নহয়, খাই গৈ আছোঁ। আৰু গৈ পাই আমি ফাঁচী বজাৰত পাৰ্কিঙে নাপালোঁ নহয়, সেইকাৰণে গ'লোঁ একেবাৰে লাচিত ঘাটৰ পাৰ্কিঙত। আৰু ইয়াতে কিবা বাণিজ্য মেলা হৈ আছে, আমি বেছি সোমোৱা নাই। আৰু এয়া ফাঁচী বজাৰত তেওঁৰ কামটো হৈ যোৱাৰ পাছত অকণমান এনেই বজাৰ ঘূৰিলোঁ। আৰু তাৰপিছত ভোক লাগি গ'ল, সেইকাৰণে এয়া চুইট কৰ্ণ খালোঁ। আৰু তাৰপিছত ঘূৰি আহি আমাৰ কাহিলীপাৰাৰে গণেশ টাৰ্ণিঙৰ স্মাৰ্ট পইণ্টত সোমালোঁ। দুটামান গ্ৰছাৰী বজাৰ কৰিব লগা আছিল। আৰু গ্ৰছাৰীকেইটা লোৱাৰ পাছত এওঁৰ বোলে এই ৰঙালাওটো পচন্দ লাগি গ'ল। লোৱা নাই পিছে, কিনো কৰিম লৈ। আৰু তাৰ পাছত এয়া আমি ঘৰলৈ ঘূৰি আহিলোঁ। বাই।